গুড মৰ্ণিং আপোনাৰ টোপনি ভৰাই নাই নেকি? ৰাতি হোৱা অলপ দেৰি হ'ল বুজিছ ল'ৰাহঁত কামৰ যিহে প্ৰেছাৰ কাম জাপ সেইবাবে এতিয়া টোপনি ভাব একো নাই ছাৰ, আৰু টোপনি ভাগক শুনাবি নেকি আউনো ছাৰ হে মজা ছাৰ আজি গানৰ ষ্টাইলেই বেলেগ ধেং টানেং ধেং টানেং ধেং টানেং এই যে প্ৰব্লেমবোৰ আহে ইহঁতক কোন গৰুৱে এড্ৰেছ বাৰু দিয়ে দুখৰ গান শুনি অনিৰুদ্ধই কান্দে তাকে দেখি সৰু ভাইকে উৰাই ঘূৰাই নাচে অলপ ৰেছপেক্ট কথা কবি ভাই এলপি স্কুলত দুবাৰমান প্ৰধানমন্ত্ৰী আছিলো তই চাগে জনা নাই আৰু কৈছে ভুলে আগ তপা ধনী পিছ তপা হনী মাছ তপাই পাই ফুল কুমলীয়া ঘৈনী যি মূলা বাঢ়ে তাক খাই পেলাব লাগে খাই পেলোৱাৰ পাছত মূলা হাতে উৰাই ঘূৰাই কান্দে মানে গানৰ অৰ্থ বিচাৰি উলিওৱাত ব্যৰ্থ মিনি কৈছে ছন্দ গানৰ শব্দ তেন্তে এইবাৰ ছাৰ শুনিবলৈ সাজু হওক এটা বাপেক পুতেকৰ কবিতা অ ছাৰ মই হ'ম বাপেক আৰু মই হ'ম ছাৰ পুতেক তেন্তে ৰাইজ কবিতা শুনোৱা হওক ঘেটেক ঠিক আছে গাইজ শুনক জনী য়েছ পাপা ছোৱালী পতালানে নাই ন পাপা পতাব পৰা নাই নেকি হয় পাপা যদি ছোৱালী নপতিলে কি কৰিব লাগে কওক পাপা ছোৱালী নপতিলে পতাই লবি বোৱাৰী ঐ নহব পাপা এইটো বেয়া কথা কৃষ্ণ প্ৰভু মই কি বুলি কওঁ এতিয়া আপুনি একো ভুলেও নকওক আৰে এইটো কেনেকে হব মানে ছাৰ সেনেকে হব ধৰক মানুহে এনেকুৱা নাই নহয় ছোৱালী আৰু চোৰ একেই দুয়োটাই ধনী ঘৰ বিচাৰে অ ছাৰ আমি ভুল কথা কলো নি নাই কোৱা ছাৰ চিৰ সত্য কথা কৈছো আপুনি জানে ছাৰ পকেট আৰু মাথাটোৰ মাজত এটা উতপুত গভীৰ সম্পৰ্ক আছে কেনেকুৱা সেনেকুৱা ছাৰ টকা পইচাৰে পকেট গৰম হৈ থাকিলে মাথা হৈ ঠাণ্ডা পকেট ঠাণ্ডা হলে মাথা হৈ পৰে গৰম এইটো পিছত মই ভবা নাছিলো ছাৰ আপুনি ভাবিবলৈ আজৰি পোৱা নাই আকৌ কাৰণ টকা পইচাই যে সকলো আপুনি হয়তো জানে অ ছাৰ টকা পইচা লাগে চব কিনিবলে সেই যে ছাৰ ৰহিম আছিলে অসমৰ এজন ল'ৰা কি হ'ল সি এদিনাখন সি ৰুমৰ ভিতৰত সোমাই মেলি এনে গান এটা গাইছিলে আকৌ এবাৰ গানটো শুনাৰ লগে বাপেকে পাকঘৰৰ পৰা মাকে মিঠাতেলৰ বটল এটা আনি ৰহিমৰ মূৰত ঠাঁচকে দিছে দলিয়াই কি কৰিলে ছাৰ আপুনি বুজা নাই নকৰিব পৰা কিয় ছাৰ এতিয়া বিজেপি চৰকাৰৰ দিনত মিঠাতেলৰ দাম কিমান বাঢ়ি গৈছে 150 টকা লিটাৰ ইফালে ৰহিমে গোৱা গানটোত কি আছিলে ছাৰ আকৌ এবাৰ মোদী চৰকাৰ গতিকে কথাটো শুনাৰ লগে মাকৰ উঠি গল খং গোটেই ঘটনাটো ৰাৱণ নামৰ এজন ল'ৰাই মোবাইলত ভিডিঅ' কৰি আছিলে মনে আৰু ছচিয়েল মিডিয়াত আপলোড কৰি দিলে চবতে হৈ পৰিল ভাইৰেল হিমু মামাই চালে কথাগুৰি কৰবাত গোটেই খেলটো মিঠাতেলৰ লগত খেলি মেলি সেইবাবে ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত ললে আৰু ঘোষণা কৰি দিলে যে এইবাৰ আপোনালোকে আমাক ভোট দিয়ক আমি আপোনালোকৰ ঘৰত কৰি দিম মিঠাতেল ফ্ৰী তাৰমানে কথাটো সেইটোহে কৃষ্ণ
মইনো আকৌ ভবাই নাছিলো এনেকুৱা হব বুলি এতিয়া ছাৰ ভাবিবলৈ বাধ্য হ'ল নে তো আকৌ মই ভাবিবলৈ এতিয়া বাধ্য হৈ গলো কয়া সেইটোৱে ছাৰ কি ক'ব ছাৰ এতিয়া নকলেও নহ'ব তাকে দেই তাকে আজিলে ইমানতে ৰাখিছো ইমানে আছিল আজিলে বাই বাই